হোজাই জিলাৰ ডবকাৰ ভেলেউগুৰিত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিত যোৱা 16 জুনত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। পত্নী শ্ৰাৱস্তী দাসে নিশা এন্ধাৰৰ সুযোগ লৈ কুঠাৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল স্বামী বিজয় দাসক। পত্নীৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল বিজয় দাস। বিজয় দাসৰ পত্নীয়ে এই জঘন্য ঘটনা সংঘটিত কৰি লুকাই আছিল জাব্ৰাখোৱাৰ শিৱ মন্দিৰত। মন্দিৰৰ পৰা সেইদিনা পত্নীক আটক কৰিছিল ডবকা আৰক্ষীয়ে। পত্নীৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিজয় দাসক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। পত্নীৰ কুঠাৰৰ ঘাপত GMCHত চিকিৎসাধীন হৈ থকা বিজয় দাসে অৱশেষত শুকুৰবাৰে চিকিৎসালয়ত মৃত্যুক সাৱটি লয়। বিজয় দাসৰ মৃত্যুৰ পাছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাই আৰু তাইৰ দেউতা বাৰিন্দাত শুই আছিলে। তাৰ পিছত 10টামান বজাত চাগে তাই টোপনিৰ পৰা উঠি দেখে গ্ৰিলটো খোলা আছে। তাইৰ মায়ে ফালে চাইছে, ভিতৰৰ ৰুমৰ ফালে চাইছে, তাইৰ মা নাই। পিছত দেউতাৰ ফালে চাইছে, মূৰৰ পৰা তেজ ওলাই আছে পুৰা। আমাক মাতিছে, তেতিয়া গৈ আমি ওলাই আহিছোঁ। দেউতা মানে হেৰি হৈ আছিলে, পৰি আছিলে, তেজ ওলাই আছিল। মাৰিছিলে মানে তাইৰ মায়ে মাৰিছিলে। পলায়ন কৰিছিলে, হেৰি কি কয় জবৰাখোৱাত গৈ মন্দিৰত গৈ বহি আছিলে। নিজে কৈ আছিলে বোলে কালি ৰাতিপুৱা থানাত যাম, আজি ৰাতি ইয়াত থাকিম বুলি কৈ আছিলে। মই মাৰি আহিছোঁ, মই কালি ৰাতিপুৱা থানাত নিজে যাম, এতিয়া ৰাতি যাব নোৱাৰোঁ, সেইকাৰণে মানুহে ধৰিব মোক, যাব নোৱাৰোঁ, সেইকাৰণে মন্দিৰত বহি আছোঁ বুলি কৈ। GMCত আছিলে, এতিয়া বোলে চিৰিয়াছ কণ্ডিশ্যন। কালি ৰাতি 12:15 সময়ত আমি খবৰ পালোঁ। ৰাতি ইয়াত আহি পাওঁতে তাৰ দেউতা আৰু ছোৱালীজনী একেলগে শুই আছিলে বোলে এই বাৰান্দাত। ৰাতি পৌনে 12 চাৰে 11 পৌনে 12 হৈছিল। আমি খবৰ পালোঁ আমাৰ ঘৰ অলপ দূৰত। ভাইকে ফোন কৰিলে যে এনেকুৱা ঘটনা ঘটি গ'ল, আহকচোন। তেতিয়া আমি দৌৰি আহিলোঁ। দৌৰি আহোঁতে দেখোঁতে কেছটো বৰ ক্ৰিটিকেল। তাই মানে কোৰ দি মাথাত মাৰি দিছে আৰু মানুহজনী দৰ্জা খুলি আকৌ পলাই গ'ল। পলাই আমি সেই মন্দিৰৰ কাষত পালোঁ। তাৰপিছত লগে লগে এনেই হাই কাজিয়া আমি কোনো দিন শুনা নাই তেনেকুৱা। ঘৰত মোটামুটি কিবা এটা তেনেকুৱা হৈ থাকে সৰু সুৰা। সেইটোতো যোৱাকালি তেনেকুৱা কোনো কেছ আমি পোৱা নাই। ৰাতি তেনেকুৱা ঘটনা ঘটিল। মানে আপুনি কি বুলি ভাবে কালি ৰাতি কিয় তেনেকুৱা হৈছিল? তো সেইটোতো এতিয়া তেনেকুৱাতো আমি কি হৈছিল বুলিতো ক'ব নোৱাৰোঁ। তেওঁলোকৰ ভিতৰুৱা কি আছে এইটো আমি ক'ব নোৱাৰোঁ। ডবকাৰ পৰা ব্যুৰো ৰিপৰ্ট, অসম।